ভাইটি বা ভণ্টিৰ দৰে আমি তেনেকৈ ট্ৰিট কৰিছোঁ এমাহ হয় নহয় গুড মৰ্ণিং এভৰিৱান এতিয়া সময় প্ৰায় 8টা মানেই বাজিছে আৰু আপোনালোকে ভাবিছে চাগে 8টা বজাত মই ক'ত আছোঁ ইমান ৰাতিপুৱাই পিছফালৰ পৰিৱেশটো চাই অলপ হ'লেও আইডিয়া কৰিব পাৰিছে ক'ত আছোঁ আচলতে আজি এমাহ মানেই হ'ল আমি আমাৰ ইয়াৰ মানে যুৱক যুৱতীসকলে আমি ইয়াত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ কাৰ্যসূচী চলাই আছিলোঁ আজি অৱশেষত মানে শেষৰটো দিন আহি পাইছেহি গতিকে মই ইমান দিন ভ্লগ দিয়া নাছিলোঁ নিদিওঁ বুলিয়ে ভাবিছিলোঁ স্কুলতনো কি ভ্লগ বনাম কিন্তু সকলোৱে কৈছে যে আজি অন্তিমটো দিন ইমান দিন ইয়াত আহি আছোঁ ভাল লাগি আছে সো ভাবিছোঁ মেমৰিজ এটা ৰৈ যাওক ধুনীয়াকৈ পিছত যাতে চাই থাকিব পাৰোঁ আৰু আপোনালোককো দেখুৱাম আজি আমাৰ ইয়াত কি হয় আমাৰ ছাত্ৰ ছাত্ৰীসকল আচলতে ছাত্ৰ ছাত্ৰী বুলি নহয় ভাইটি বা ভণ্টিৰ দৰে আমি তেনেকৈ ট্ৰিট কৰিছোঁ এমাহ হয় নহয় আৰু কেনেকুৱা পালে মই এতিয়া সিহঁতক সুধিম কি বা কয় এতিয়া ভালেই পাইছে নে বেয়াই পাইছে ভালেই পাব লাগে আৰু কেনেকুৱা পাইছা কৈ দিয়া কেনেকুৱা পাইছে হা কেনেকুৱা পাইছে কেনেকুৱা পাইছে কি নতুন কি শিকিব পাৰিছে কোৱা অকণমান তোমালোকক কি চাবজেক্ট শিকোৱা হৈছে কি চাবজেক্ট অংকন গণিত ইংৰাজী আৰু কি শিকোৱা হয় ইয়াত পিছবেলা আমাৰ কি শিকোৱা হয় কিহৰ কৰ্মশালা হয় কৈ দিয়া নাটক নাচ গান নাটক মূকাভিনয় কৰিছানে নাই পাই কৰিছে কাৰাতে আমাৰ ইয়াত সকলো ধৰণৰ এনেকুৱা কো কাৰিকুলাৰ এক্টিভিটিছৰ ওপৰতো শিক্ষা দিয়া হয় মই এতিয়া কথা পাতিম বাৰু জিতু দাৰ লগত আমাৰ যোনে লিড লৈ আছে তেওঁ বহুত ভাল কাম কৰি আছে সুন্দৰ কাম কৰি আছে তাৰ পৰা অঞ্চলটোৰ লগতে বহু ছাত্ৰ ছাত্ৰী সঁচাকৈ বহুত উন্নতি আৰু এখেতেই হৈছে সন্মানীয় আমাৰ জিতু দা এতিয়া জিতু দাই কওক গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ এই যি অনুষ্ঠান এখেতৰ লিডতে আমাৰ ইয়াত সম্পন্ন হৈ আছে মই কৈছোঁ যে আগতেও কৈছোঁ বহুত এটা সুন্দৰ কাম কৰিছে তেওঁ আগন্তুক দিনতো যাতে এনেদৰে ভাল কাম কৰি যাওক সমাজৰ কাৰণে লগতে আমাকো এখন মঞ্চ দিছে এখেতে ইয়াৰ আগতে কিন্তু মই ক'তো এনেকৈ শিক্ষকতা কৰা নাই শিক্ষকতা বুলি নহয় আৰু আহিছোঁ 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে আহিছোঁ পঢ়াইছোঁ আকৌ মই নিজেও ডান্স শিকাওঁ বাৰু পিছবেলা মই শিকাওঁ ডান্স আৰু সেইখিনিৰ পৰাই কৈছোঁ যে তেওঁ আমাক এখন মঞ্চ দিছে আৰু এতিয়া মই জিতু দাক বেছি নকওঁ আৰু মই এতিয়া জিতু দাক মই সুধিম জিতু দাই দুআষাৰ কৈ দিয়ক আমাৰ ৰাইজক এই অনুষ্ঠানটোৰ ওপৰত এই কাৰ্যসূচীৰ ওপৰত কিমান দিনৰ পৰা চলিছে গোটেইখিনি সাঙুৰি কৈ দিয়ক অলপ হয় আমি প্ৰথমতে মই ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ দিছোঁ আৰু আমি এটা সংগঠন আছিলে সংঘ আছিলে চাটনগুৰি সন্মিলিত যুৱ মঞ্চ আদৰ্শ পুথিভঁৰাল প্ৰায় 20 বছৰ অতিক্ৰম কৰিলে এই বিনামূলীয়া পাঠদানে আমি এইটো কাৰণে আমাৰ লক্ষ্য উদ্দেশ্য এইটো কাৰণে আমি বিনামূলীয়া পাঠদানৰ লগত জড়িত হ'লোঁ যে আমাৰ এই অঞ্চলটো একেবাৰে দুখীয়া ছাত্ৰ ছাত্ৰীয়ে ভৰা এটা অঞ্চল যিটো অঞ্চলত 2 টকা দি পেলাই টিউশ্যন দিব নোৱাৰে যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল আধাতে পঢ়া এৰিবলগীয়া হয় সেইটো প্ৰচেষ্টাই এই অঞ্চলৰ যুৱক যুৱতীসকল আৰু যিসকল কৰ্মৰত হৈছে আমাৰ এই টিউশ্যন চেণ্টাৰৰ পৰা বহুজন টেট শিক্ষক ওলাইছে সেইটো এটা আমি শুনি ভাল লাগিব আৰু সকলোৱে জানিও ভাল পাব ইয়াৰ পৰা আমাৰ প্ৰায় 15-20 জনমান টেট শিক্ষক ওলাইছে সেইসকলে বৰ্তমান পাঠদান কৰিছে আজি প্ৰেৰণা আহিছে প্ৰেৰণায়ো আজি পাঠদান কৰিছে বা বিভিন্ন সহ পাঠ্যক্ৰমত অংশীদাৰ হৈছে আমাৰ অনুষ্ঠানটোক ভাল পাই আহিছে তেওঁৰ নিজৰ অনুষ্ঠান হিচাপে যি কৰ্মৰত কৰিলে আৰু অনাগত দিনত যাতে আমি এনেধৰণে ছাত্ৰ ছাত্ৰীসকলক সৰ্বাংগী উন্নয়ন যে পাঠদানৰ জৰিয়তে বা অন্যান্য সহ পাঠ্যক্ৰমৰ জৰিয়তে যে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক যিটো বিকাশ যিটো প্ৰতিভা এই প্ৰতিভাটো যাতে চব ফালৰ পৰাই বিকাশ হয় এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ সেই উদ্দেশ্যে এই অঞ্চলৰ এগাল শিক্ষিত যুৱক যুৱতীয়ে এনেধৰণৰ অনুষ্ঠান চলাই আহিছে আৰু মই নেতৃত্ব বুলি নহয় মই নাও এখন বৈঠা মাৰি গৈছোঁ সিহঁতে নাওখনত উঠিছে মই বৈঠা মাৰি গৈছোঁ মাত্ৰ এটা বাট দেখুৱাই গৈছোঁ সেই বাটত সিহঁতে যোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল
প্ৰতিটো ক্ষেত্ৰতে উন্নতি হৈছে সঁচাকৈ দেই আমিও মানে বহুত মানে এটা সুন্দৰ অভিজ্ঞতা হৈছে আমাৰ ইয়াত আহি পেলাই আৰু মই কৈছোঁ আপোনালোকক এখন সুন্দৰ মঞ্চ দিছে অকল মোকেই নহয় ইয়াতে বহুত আছে তেনেকুৱা আমাৰ শিক্ষকসকল বহুত আছে মই এতিয়া যিটোটা সুধিম কিমান দিনৰ পৰা এই অনুষ্ঠান চলি আহিছে আমি এই অনুষ্ঠানটো 2000 চনৰ পৰাই চলাই আহিছোঁ এই অনুষ্ঠানটো মই তেতিয়া জাষ্ট 9 নে 10ত পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই সামাজিকভাৱে জড়িত হৈ ভাল পাওঁ আৰু সামাজিক কিছু ব্যক্তিৰ লগত সান্নিধ্যত এই অনুষ্ঠানটো জন্ম দিছিলোঁ আৰু সেই তেতিয়াৰ পৰাই এতিয়ালৈ এইটো বয়সলৈ এই অনুষ্ঠানটো জীয়াই ৰাখিছোঁ এটাই উদ্দেশ্য দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ উন্নতি সাধন হওক আৰু অঞ্চলটো যাতে এটা সুনাম আনে এইটোৱে এটা লক্ষ্য আৰু উদ্দেশ্য লগতে এইবাৰ বিনামূলীয়া পাঠদানত সকলোতকৈ সৰ্বাধিক ছাত্ৰ ছাত্ৰী হৈছে প্ৰায় 320 ওচৰা-ওচৰি হৈছে আমি 2য় শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ পাঠদান কৰিছিলোঁ 300 ওচৰা-ওচৰি ছাত্ৰ ছাত্ৰী হৈছে অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকলক এই চেগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ইয়াত কি মানে কাৰিকুলাৰ এক্টিভিটিজ কি হয় মানে আমাৰ কৰ্মশালা পিছবেলা হয় আমাৰ 12টা মানৰ পৰা হয় 11টা 11:30 12টাৰ পৰা কি হয় আপুনি অকমান কৈ দিয়ক আমি যি পাঠদান আমি 9:30টাত শেষ কৰি দিওঁ 6:30 পৰা 9:30টাত শেষ কৰি দিওঁ তাৰপিছত 11টাৰ পৰা আমি বিভিন্ন ধৰণৰ সহপাঠ্যক্ৰম যে আধুনিক নৃত্য কৰ্মশালা হয় বৰগীতৰ কৰ্মশালা হয় ঢোল হয় বিহু নাচ হয় মুকা অভিনয় তিৱা আদি বিভিন্নটা নাচ গান নাটক কাৰাতেও এইটো একদম বহুত ধুনীয়া মানে এটা ভাল পদক্ষেপ আহিছে যে কাৰাতেও শিক্ষা দিয়া হৈছে প্ৰশিক্ষণ দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক বন্ধুসকল মই আপোনালোকক কৈছিলোঁ আমাৰ ইয়াতে পিছবেলা কৰ্মশালা হয় 11টা 11:30 মানৰ পৰা আৰু এতিয়া ঘৰত ভাতকেইটা খাই আকৌ আহিছোঁ আৰু মই আপোনালোকক দেখুৱাই যাম আজি যিহেতু ফাইনেল ৰিহাৰ্চল সকলোকে চাদৰ মেখেলা পিন্ধি আহিবলৈ গৈছোঁ এতিয়া ধুনীয়াকৈ আহিছে সিহঁতে কি পাৰফৰ্মেঞ্চ দিয়ে মই আপোনালোকক দেখুৱাম অলপ আৰু একদম উখল মাখল এটা পৰিৱেশ পিছফালে দেখিছে পেণ্ডেলৰ কামো চলি আছে এতিয়া ধুনীয়াকৈ দেখুৱাই যাম সকলোখিনি ব'লক ভিতৰত ধুনীয়াকৈ দেখাম গায়ত্ৰী এয়া কৃষ্ণ কি বনাই আছা পনীৰ ময়ো বনাই আছোঁ দেই এয়া নয়ন ভাত খাই আছে সোনকাল আৰু এয়া চবফালে কাম চলি আছে আৰু একদম দেখুৱাম আৰু লাষ্টত আপোনালোকক ধুনীয়াকৈ ৰিহাৰ্চেল কমপ্লিট হৈ গ'ল আৰু এতিয়া ভাতৰ কি আগবাঢ়িছে চাওঁ অলৰেডি বহুত দেৰি হৈ গৈছে ব'লক ভাত বনাই হোৱাই নাই তুতুবা কি বনাইছা কি মাংস এয়া হাঁহৰ মাংস আৰু এইপিনে কি বনাইছে চাওঁ এইখিনি বাৰু মই বনাইছিলোঁ পনীৰখিনি এয়াও ৰেডি হৈ আছে এয়া ভাত দালি চালি আছে আৰু দালিখিনি ক'ত বা একদম অৱস্থা নাইকিয়া হৈ আছে আৰু দেই আৰু এইপিনে হাই কৰি দিয়া আৰু ইয়াত আমাৰ এয়া ল'ৰাসকলে একদম নাচি বাগি ক'ব নোৱাৰে আৰু আজি লাষ্ট যে আমাৰ ৰাইজসকল খাই আছে কেনেকুৱা বা পাইছে কি এয়া হাঁহৰ মাংস আৰু
কেনেকুৱা পাইছা খাই একদম হাঁহৰ মাংস জ্বলা খোৱা আৰু যি হৈছে পিনে গৌতম ই ভাজি চাজি নবনালো আৰু লেট হৈ গ'ল যে ভাত পানী খাই হৈ গ'ল এতিয়া যাবৰ হৈছে আৰু ইয়াত আমাৰ মানে মোৰ সতীৰ্থসকল গোটেইখিনি বহি আছে এবাৰ মই তেওঁলোকক সুধিম আৰু কালিৰ অনুষ্ঠানটোৰ বিষয়ে মই এতিয়া জিতুদাক সুধিবলৈ যাম অলপমান কালিৰ অনুষ্ঠানটোৰ বিষয়ে অকণমান কৈ দিয়ক অঁ কৈ দিয়ক কালি আমি কি কি কম্পিটিশ্যন হ'ব গোটেইখিনি কৈ দিয়ক আমি সেইটোৱে যিটো অনুষ্ঠান পাতিছোঁ মাহ যোৱা কৰ্মশালা যি গ্ৰীষ্মকালীন বন্ধ উপলক্ষে মাহ যোৱা এটা কৰ্মশালা যিটো কৰ্মশালাত অহাকালি আমি সামৰণি পৰিব এই সামৰণি অনুষ্ঠানত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰীতা ভদ্ৰাজে গীত পৰিৱেশন কৰিব লগতে কবিতা আবৃত্তি কুইজ চিত্ৰাংকন চিত্ৰলিপি আমি শিশুসকলক মনৰ আগ্ৰহৰ কাৰণে আমি এইকেইটা অনুষ্ঠান ৰখাইছোঁ তাৰপৰা মুকলি সভাত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা আৰু লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী আছে ছাত্ৰ ছাত্ৰীসকলক কৰ্মশালাত যিবোৰ শিকিছিলে সেইবোৰ কালি তেখেতসকলক প্ৰদৰ্শন কৰিব এটা সুন্দৰ এটা মনোৰঞ্জন এটা অনুষ্ঠান ৰাইজে দেখা পাব সেই সমূহ ৰাইজক আহিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে যি ধৰণৰ আমি কাৰ্যসূচী অনুষ্ঠিত কৰিম এই অনুষ্ঠানত যাতে সকলোৱে সহায় সহযোগিতা সকলোৱে যাতে আমি পাওঁ তাৰ প্ৰতি আমি আশাবাদী আৰু সকলোৱে আপোনালোক আহিব তেতিয়া ভাল লাগিব নহয়নে এতিয়া মই আৰু এজনক সুধিম এয়া আমাৰ বৈশিষ্ট্যতা আপুনি কওক অনুভৱ কেনেকুৱা আপোনাৰ আৰু কেনেকুৱা লাগিল এমাহ আহি পেলাই আপোনালোকতো আগৰ পৰা আহিছে মইহে নতুন অকণমান কৈ দিয়ক খুব সুন্দৰ লাগিছে সন্মানীয় জিতুমণি দাসদেৱৰ নেতৃত্বত যি এই কাৰ্যসূচী চলি আছে আগন্তুক দিনলৈ চলি থাকিব এই অনুষ্ঠানটি এনেদৰে বহু বছৰ যুগ বছৰ চলি থাকক তাৰে কামনা কৰিছোঁ আৰু বেয়া লাগিব নহয়নে বহুত মিছ কৰা আমি বহুত মিছ কৰিম সকলোৱে কাৰণ মানে বহুত এটা ভাল বণ্ডিং ষ্ট্ৰং বণ্ডিং হৈ গৈছিলে এতিয়া আমাৰ ওচৰত আছে দীপক দা অকণমান কৈ দিয়ক আমাৰ দৰ্শকসকলক আমি স্বীকাৰ কৰিব লাগিব এই অনুষ্ঠানটো আমাৰ খুবেই প্ৰিয় হয় আমাৰ তেজমঙৰ লগত জড়িত থকা এক অনুষ্ঠান আজি আমি 22 বছৰীয়া অনুষ্ঠানটি মানে সুকলমে পালন কৰি আহিছোঁ লগতে এই অনুষ্ঠানটিত আমাৰ বিভিন্ন ধৰণৰ মানে বিশেষভাৱে জড়িত ক্ৰীড়া লগতে নৃত্য এনেধৰণৰ বিশেষ কলা কৌশলী থকা বিশিষ্ট ব্যক্তিসকলক আমি ইয়ালৈ নিমন্ত্ৰণ দি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ কৰা হৈছিলে ছাত্ৰ ছাত্ৰীসকলে যাতে অলপ হ'লেও উপকৃত হয় এতিয়া বেয়া লাগিব আৰু আজি শেষ দিন গতিকে এতিয়া 5টা বাজিছে আৰু কেনেকৈ টাইমটো গ'ল গমেই নাপালোঁ কাইলৈ পৰাতো আৰু আহিবলৈ নাই কাইলৈ অনুষ্ঠান আছে মই সেইখিনিও ভিডিঅ' আপোনালোকক দেখুৱাম আৰু এয়া আমাৰ এয়া কৈছে মই এয়া পেণ্ডেলৰ কাম আৰু এইখিনিও হ'বগৈ কাইলৈ দেখুৱাম আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ' ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ সকলোৱে বাই দি দিয়ক